প্রিয়াঙ্কার মজুমদার তদন্ত চাই। প্রিয়াঙ্কার মজুমদার তদন্ত চাই। ঢেকিয়াজুলিৰ ঠেলামাৰাত বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাক লৈ আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি। আটক অভিযুক্ত স্বামী কোচ দাস। বিভিন্ন কাৰণত স্বামীৰ পৰিয়ালে বোৱাৰীৰ ওপৰত চলাইছিল নিৰ্মম অত্যাচাৰ। পৰিকল্পিত হত্যাৰ সন্দেহ প্ৰিয়ংকাৰ পৰিয়ালৰ। মোৰ ছোৱালী মোৰ ঘৰত গ'লে যোৱাই মাত পিটি কৰি লৈ আহে, থাকিব নিদিয়ে মোৰ লগত। মই দুখীয়াৰ কাৰণে সিহঁতে বহুত পইচা চাইছে, মই পইচা দিব নোৱাৰো কাৰণে সেইকাৰণে মাৰ্ডাৰ কৰি পইচা বিচাৰিছিলে। বিচাৰিছিলে। ছোৱালীয়ে কৈছিলে আপোনাক অত্যাচাৰ কৰে যে? কৰে কৈছে। ক'ত বিয়া দিছিলে ছোৱালী? মই ঠেলামাৰাত কাকমে গাঁও। ল'ৰাৰ নাম? কুচ দাস। এতিয়া কেতিয়া গম পালে আপোনালোকে ছোৱালী এনেকা হ'ল বুলি? মই আজি ৰাতিপুৱা পাইছোঁ। আজি থানাত কেছ দিছে নাই আপোনালোকে? দিছে। ঘৰ ক'ত আপোনালোকৰ? গুটলুং। প্রিয়াঙ্কার মজুমদার তদন্ত চাই। প্ৰিয়ংকা মজুমদাৰ ঘৰৰ প্ৰিয়ংকা মজুমদাৰ ইহঁতে দাস কি হৈছে কওক ইয়াত? কালিতো এনেকুৱা আমি গম পোৱা মতে যে কালি 5টা-4টা বজাত বোলে এনেকুৱা এটা কোৱা মতে মানুহটো জনা নাই, কিন্তু আমাক ইনফৰ্ম কৰা নাই, সিহঁতে জনোৱা নাই। নজনোৱাৰ পিছতেই সিহঁতে আৰু থানাৰ ৰাস্তাটোৰ হাইৱেৰ সিফালে সিহঁতৰ ঘৰ, এইফালে হৈছে থানা। থানাত ইনফৰ্ম নকৰি পেলাই মেডিকেলত নি পেলাই এডমিট কৰিছে, ডক্টৰে ডেড বুলি ঘোষণা কৰিছে। কিন্তু এতিয়া সিহঁতক মাৰি চক্ৰান্ত কৰিছে এইটো। গতিকে এই চক্ৰান্তটো থানাৰ যদি ওচৰত আজি থানাত বোলে বহুত দূৰ থানাত আমাৰ গাড়ী লাগিব, ঘোঁৰা লাগিব, থানাত জনোৱাৰ প্ৰব্লেম আছে, তেনেহ'লে যদি থানাত যদি সঁচাকৈ এই ছোৱালীটো যদি হেংগিং হয়, তেনেহ'লে থানাত কিয় ইনফৰ্মেশ্যন নকৰি পেলাই, থানাত নজনাই পেলাই মেডিকেলত কিয় লৈ গ'ল? পুলিচে লৈ যাব লাগিব আমাৰ মেডিকেলত, পোষ্টমৰ্টমৰ কাৰণে পুলিচে যাব লাগিব। হেংগিং হৈ আছে, পুলিচে লমাব লাগিব, কিন্তু পুলিচ তাত নায়েই। পুলিচে কোৱা মতে ৰাতি 9টা-8:30 বজাতে পুলিচে বোলে গম পাইছে যে ইমান টাইম সিহঁতে ডেড বডিটো কি কৰিলে, থানাতেই কি কৰিলে, মেডিকেলত কি কৰিলে, আৰু ঘৰতেই ইমান টাইম মেডিকেলত নিছে না ক'ত নিছে এইটো আমি নাজানো। আমি ৰাতিপুৱা গম পাইছোঁ, আমাৰ চব ৰাইজে আহিছে। গতিকে দুখীয়া ছোৱালীজনীৰ বাপেক নাই, মানুহজনী মানুহৰ ঘৰত কাম কৰে। গতিকে এই দুদিন পিছে পিছে টৰ্চাৰ কৰে। অলপ আগৰ দিনো গৈছিলে, ছোৱালীজনী কৈছিলে যে আজি মই থাকি যাওঁ, জোৱাই চৰিয়ে লৈ আহিছে, ইয়াত থাকিব নালাগে বোলে, ইয়াত মানুহ সৰু মানুহ, তহঁত টকা পইচা নাই, তহঁতৰ দুখীয়া মানুহ। গতিকে দুখীয়াৰ ঘৰত তই থাকিব নালাগে বুলি কৈ ছোৱালীজনীক চৰাই লৈ আহিছে। গতিকে আনি এসপ্তাহ যোৱা নাই, ছোৱালীজনীক মেকিং কৰি পেলাই সিহঁতে কিবা এটা প্লেন কৰি ছোৱালীজনীক আজি নিখোজ কৰি পেলাইছে। নিউজ ডেস্ক ৰিপৰ্ট, নৱপ্ৰহৰ লাইভ।